হাই গাইজ, তো এইটো মোৰ এতিয়া ফাৰ্ষ্ট মিনি ব্লগ হয় আৰু আজি হ'ল উৰুকা আৰু ৰাতিপুৱা উঠিয়েই মই দেউতাৰ লগত গ'লোঁ বজাৰ কৰিব। দেউতাই কিনিলে মাছ আৰু বহুত অপেক্ষাৰ মূৰত লগ পালোঁ জিতিছমান আৰু জয়প্ৰকাশ চকটোত। আমি তিনিজনে গোটেই বজাৰ ঘূৰিলোঁ একেলগে আৰু ইয়াত গাঁৱত থোৱা আছে আৰু এটা কাটি আছে আৰু জয়প্ৰকাশটো চায়ে থাকিল। কিন্তু আমাৰ ঘৰত যিহেতু গাঁৱত নচলে তো মই চায়ো লাভেই নাই। তেনেকৈ খুৰাক লাগি দিলোঁ অলপ বজাৰত। আহোঁতে গধূলিয়ে হ'ল, গাটো ধুলোঁ। তাৰপিছত আৰু এনেকৈ অলপ বহি মোৰ ভণ্টি, এয়া হ'ল মোৰ ভণ্টি, তাইৰ লগত অলপ বহিলোঁ। তাৰ মা দেউতাই ইয়াত ঘিলা পিঠা বনাই আছে, তো মই চাই আছোঁ যে ফাৰ্ষ্ট পিঠাখন কেতিয়া হ'ব। আৰু ফাইনেলি পাই গ'লোঁ মোৰ ফাৰ্ষ্ট পিঠাখন। ৰাতি হঠাৎ ফোন আহিল মোৰ বন্ধু অংকুৰ। সি ক'লে কি মোৰ তাতে আজি গাহৰিকে খাওঁ, যিহেতু ঘৰত নচলে, তো সি ইয়াত যোগাৰ কৰি ৰাখি থৈ দিছে। আৰু ইয়াত জয়প্ৰকাশ বহি আছে আৰু মোৰ লগত বহিয়ে আছোঁ। তেনেকৈ গাহৰি হৈ গ'ল। এনেকৈ এইবাৰ বনাব চিকেনখন অংকুৰে। তো তেনেকৈ অলপ নাচিলোঁ, ফূৰ্তি কৰিলোঁ আৰু এনেকৈ বেছি ভিডিঅ' বনাও নগ'ল। আৰু এই ৰাতি 2টা বজাৰ পৰিৱেশ চাওক। চাগে ভিডিঅ' চাই বহুত ভাল পালে আৰু তেতিয়ালৈ